মানে খিৰিকী আছে মানুহটো অলপ বেয়া হৈ আছো দেখিছিলে ক'ত শুই আছো অ' মাই গড এনেকে হিলি আছো দেখিছে গাইছ সিদিনাখন যে আপোনালোকক কিমিনখন ভালকৈ দেখাব নাপালোঁ টি হাউচ দেখাব নাপালোঁ ৰেষ্টুৰেণ্টখন ভালকৈ দেখাব নাপালোঁ আজি কিমিন গৈ আছোঁ ব'লক আপোনালোকক আজি কিমিনখন দেখাই আহিম ভালকৈ টি হাউচ দেখাম আৰু ৰেষ্টুৰেণ্টখনো সেইদিনাখন 10 তাৰিখে অ'পেন কৰা ৰেষ্টুৰেণ্টখনতো সোমাব নাপাইছিলোঁ সেইখনতো আজি সোমাম ব'লক আজি আপোনালোকক দেখাই আহিম এতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোকে চাই আছে গগনছ ব্লগ ব'লক এতিয়া আহি গাৰ্লছ কলেজ পাই গ'লেহি ব'লক এতিয়া গৈ আছোঁ আমি এয়া লখিমপুৰৰ মানে দুৰ্গা মন্দিৰ হয় ৰ'ব সন্মুখৰ পৰা দেখাই গৈছোঁ এখন দুৰ্গা মন্দিৰ হয় হা এইটো দুৰ্গা মন্দিৰ হয় লখিমপুৰ যদি কোনোবাই দেখা নাই সিহঁতকে দেখাইছোঁ হা ব'লক এতিয়া আমাৰ গৈ আছোঁ আৰু ব'লক আৰু বহুতখিনি যাবলৈ আছে তাতেই আগৰ ভিডিঅ'টো দেখিছেই নহয় ব'লক আৰু গৈ আছোঁ আহি পাইছোঁহি আৰু অকণমান আছে এয়া এডোখৰতে অকণমান ৰখি দিছে সিহঁতৰ দুটা ক'ৰবাত থাকি আহিলে যাক ফটোশ্বুট কৰিবলৈ আছিলে সিহঁতি থাকি আহিলে মই আগত পাই গ'লোহি তাৰপৰা সিহঁতি আহিলে ৰৈ আছোঁ তাৰপিছত গৈ আছোঁ আকৌ আহি পাই গ'লোহি ব'লক এতিয়া প্ৰথম টি হাউচত সোমাম ব'লক প্ৰথম টি হাউচতে সোমাই লওঁ এইফালে দি যাব লাগিব এইফালে দি কিনিম এইফালে দি টি হাউচ ব'লক এইফালে দি গৈ আছোঁ আমি মাজে গাইজ ব'লক এনেকৈ গৈ আছোঁ টি হাউচ পাহাৰত টপত উঠি আহিব লগা হৈছে ন ব'লক এনেকৈ গৈ আছোঁ ব'লক এখনতে চলাই আছোঁ এখনতে কেমেৰা ধৰিব লগা হৈছে বাইকো চলাই আছোঁ কেমেৰা ধৰিব লগা হৈছে ব'লক এনেকৈ গৈ আছোঁ ব'লক কেনে লাগিছে কিমিনখন চাওক আল্টিমেট দিনা ভালকৈ দেখাব পৰা নাছিলোঁ আজি ভালকৈ অলপ দেখাইছোঁ চাওক কি বঢ়িয়া লাগিছে ক'তো আজি উঠি আছি আৰু টি হাউচ যাবলৈ আৰু আছে ইয়াৰ পৰাই দেখাই আছোঁ কেনেকুৱা লাগিছে কওক কি বঢ়িয়া লাগিছে পাহাৰখিনি চাওক আৰু ডাৱৰখিনি চাওক একদম ওচৰতে আছে একদম যেন এনেকৈ চুই মেলি লৈ আনিম তেনেকুৱা লাগিছে ব'লক একেবাৰে টি হাউচত একেবাৰে লগ পাই আছোঁ এতিয়া ব'লক কিমিন ভিউ পইণ্ট কাম ৰেষ্টুৰেণ্ট ব'লক এইফালেদি সোমাই যাব লাগিব এতিয়া ব'লক সোমাই গৈ আছোঁ আমি আহি পাই গৈছোঁ আৰু মই সোমোৱাকৈ নাই সিহঁতি এয়া সোমাইছেগৈ মই সোমোৱাকৈ নাই এয়া আপোনালোকক অকণমান দেখাই লৈছোঁ আৰু এয়া চাওক তলত ঘৰ কি বঢ়িয়া লাগিছে নিজৰ চকুৱে চোৱা হ'লে আপোনালোকেও ভাল পালেহেঁতেন এতিয়া তথাপিতো কেমেৰাৰ পৰা দেখাইছোঁ কেনেকুৱা লাগে আপোনালোকে কমেণ্টত জনাব হা ব'লক এতিয়া টি হাউচত সোমাই আৰু দেখাই আছোঁ গাইছ আহি পাই গ'লোঁ এয়া কিমিন টি হাউচ বা ব'লক টি হাউচত উঠিমগৈ এতিয়া ব'লক আপোনালোককো দেখাই আছোঁ ব'লক দিছ ইজ টি হাউচ ব'লক এই টি হাউচত উঠিব লাগে ব'লক টি হাউচ আপোনালোককো দেখাই আছোঁ ব'লক টি হাউচত উঠিবলৈ টিকেট কাটিব লাগিব দিছ ইজ কাউণ্টাৰ ভিডিঅ' কৰিলেতো ন' প্ৰব্লেম অ'কে প্ৰব্লেম নাই এটা মানুহৰ কিমান দাদা টিকেট এটা মানুহৰ একজনৰ 50 টকা ব'লক এতিয়া আমাৰ 3টা আহিছোঁ ব'লক উঠিব লাগে টি হাউচত কেনেকুৱা অনুভৱ কেনে ব'লক টি হাউচত উঠিব গৈ আছোঁ ব'লক এইটো টি হাউচ উঠিব লাগে এই পৰি গৈছোঁ ৰ'ব এই আল্টিমেট এইটো কেমেৰা ব'লক উঠিব লাগিব কেনেকুৱা অকা পকোৱা ৰাস্তা দেখিছে নাই ব'লক এই চলে কেনেকুৱা লাগিছে কিমিনখন সিদিনা ভালকৈ দেখাব নোৱাৰিলোঁ আজি ভালকৈ অলপ দেখাইছোঁ ব'লক আৰু দেখাম আৰু বহুত আছে দেখাবলৈ এতিয়াও ব'লক কেনেকুৱা অনুভৱ ব'লক আৰু ওপৰলৈ যাম মই আৰু ওপৰলৈ যাম ব'লক উঠি আহি পাই গ'লো দিছ ইজ কিমিন দোস্ত দিছ ইজ কিমিন দেখিছে নহয় দিছ ইজ কিমিন আল্টিমেট লাগিছে এফালে টি হাউচৰ ভিতৰত সোমাই চাম হা ভিতৰত সোমাই গৈছোঁ ব'লক চপ্পল খুলি লৈছোঁ এতিয়া ব'লক সোমাব লাগে কি বঢ়িয়া লাগিছে মানে এক নম্বৰ আপোনালোকে আহিব মানে খিৰিকী আছে
মানুহটো অলপ বেয়া হৈ আছো বঢ়িয়া লাগিছে দোস্ত আপোনালোকেও আহিব খিৰিকী আছে চাওক এইফালে আছে এইফালে আছে চবফালে আছে ইয়াত মন গ'লে এনেকৈ শুবও পাৰে দেখিছে অ' মাই গড কি বঢ়িয়া লাগিছে আৰু দেখাব আৰু বহুত দেখাব আছে আপোনালোকৰ ৰ'ব ৰ'ব আৰু বহুত চাব আছে ব'লক এতিয়া বাহিৰত অলপ যাওঁ ফটো চটো দুটামান মাৰি লৈ আৰু দেখাব আছে ব'লক ওপৰৰ পৰা তললৈ দেখাই আছোঁ কেনেকুৱা লাগিছে আল্টিমেট ৱাও কোনোবা যদি অহা নাই আহি যাব দোস্ত নহয় মই কওঁ গাইজ গাইজ আহি যাব আপোনালোকেও বঢ়িয়া লাগিছে 1 নম্বৰ আপোনালোকেও আহিব যোন অহা নাই ভাল লাগিছে প্লেচটো টি হাউচত ৰাতি হ'ল আৰু লাইটিঙৰ ব্যৱস্থা আৰু বহুত আছিলে সেইখিনি দেখাব পাৰিলেহেঁতেন এতিয়া দিন হৈ আছে ন আজি সিদিনাখন যে 5টা বাজি গৈছিলে আজি অকণমান ঘৰৰ পৰা সোনকালে ওলাই আহিছোঁ ইয়াত বাজিছে এতিয়া 11টা 11:30 বাজিছে আজি জল্দি আহি গৈছোঁ এই ফটো চটো মৰা কথা আছে না আৰু বহুত দেখাই আছোঁ ৰ'ব আমি এতিয়া আকৌ ৰেষ্টুৰেণ্টখন ইয়ালৈ যাব লাগিব চাওক ইয়ালৈ যাব লাগিব একদম ওপৰলৈ যাব লাগিব একদম টপত আছেগৈ এইডোখৰত আছেগৈ এইডোখৰত একদম এই গছকেইজোপা ওপৰত আছে টি হাউচ নহয় দেই ৰেষ্টুৰেণ্টখন আছে ইয়ালৈ আকৌ যাব লাগিব ইয়াৰ পৰা ইমান দূৰত আছোঁ চাওক ইয়াৰ পৰা গৈ 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 ইয়াত যাব লাগিব আকৌ ইয়াত ৰেষ্টুৰেণ্টখন আছে ইয়াত গৈ আৰু দেখাই আছোঁ দোস্ত চাই দিব ভিডিঅ'টো চাই থাকক এতিয়া টি হাউচৰ পৰা ওলাই গৈছোঁ ব'লক চাব এইডোখৰ চাওকচোন কিমান থিয় এইডোখৰ চাওক এনেকৈ যাব লাগিব এতিয়া এনেকৈ মাই এচ্ছে जाना पड़ेगा শালগুৰি ব'লক ইমান অকণমান ফুটাই দি মানুহটো সোমাই আহিব লাগে শকত মানুহ আহিলে নহ'বই চাগে নোসোমাবই দিছ ইজ কিমিন কেনেকুৱা লাগিছে আহি পাই গৈছোঁ তললৈ চাওক এইখনে কিমিন হয় টি হাউচ একদম ঠাণ্ডা লাগিছে এইখিনি লাইটিং দেখিছে নাই লাইটকেইটা জ্বলাই দিয়া হ'লে ভাল লাগিলেহেঁতেন এইখিনি ৰাতিহে জ্বলিব এতিয়া নজ্বলে চুইচ দিছিলোঁ নজ্বলিলে তো আৰু দেখাব আছে ৰ'ব দেখিছিলে ক'ত শুই আছোঁ মাই গড এনেকৈ হিলি আছোঁ দেখিছে বম ফূৰ্তি কৰিছোঁ আহি ইয়াত চাওক ইয়াত এনেকৈ ফূৰ্তি কৰি আছোঁ একদম আল্টিমেট লাগিছে অন্তৰ খুলি শুবলৈ মন গৈছে ইয়াত খাবলৈ বহুত বস্তুৱে পায় কিন্তু ইয়াত নাখাম চাগে এতিয়া বহিবলৈ এইবিলাক চোফা টোপা আছিলে এফালে আছে এফালেও আছে এবাৰ এইটো টি হাউচত উঠি আছোঁ ব'লক টি হাউচৰ পৰা ব'লক উঠি আছোঁ এইটো চাওক এইটো মোৰ বা এইটো মোৰ বা ৰ'বা মই সুধি আছোঁ ক'ল্ড ড্ৰিংক কথা সুধি আছে বেলেগ নহয় এইটোতো এয়া চোফা টোপা আছে বঢ়িয়াকৈ দেখিছা নহয় এই চাইডে গাইছ এইটাকে এনেকৈ কৈ থাকোঁ বেয়াকৈ নাভাবিব আকৌ মিলি হয় না আমাৰ মিলি চাওক না কি বঢ়িয়া লাগিছে আল্টিমেট লাগিছে ৱাও আপোনালোকে আহিব ভাল লাগিছে ন এই টি হাউচৰ পৰা বাই বাই মানে কি এবাৰ এই তাত আছিলে যোনখন ৰেষ্টুৰেণ্ট আপোনালোকক কৈ আছিলোঁ অ'পেনিং হওঁতে মাতিছিলে ন আহিব পৰা নাছিলোঁ আজি তালৈ যাম আজি টি হাউচৰ পৰা বাই এতিয়া গৈ আছোঁ আমি ৰেষ্টুৰেণ্ট ব'লক একদম টপত আছে এই ঘৰকেইটাত আছে মূৰত আছেগৈ ব'লক এতিয়া গৈ আছোঁ ব'লক এইডোখৰত এইখন দেখিছে ন ওলমা দলং ব'লক ওলমা দলংখনো অকণমান চাই আহিম ব'লক ওলমা দলংখনতো উঠি আহিছোঁ আল্টিমেট লাগিছে এনেকৈ লৈছে ইমান বেছি লৈছে যদি ওলমা দলংখনো দেখাই দিলে কিমিনত থকা ওলমা দলং কেনেকুৱা লাগিছে ব'লক এতিয়া ৰেষ্টুৰেণ্ট যাব লাগে मैंने दे दिया है उन लोगों ने स्कूल से आया था उन लोगों को लिख दे दिया ठीक है बाय 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 ব'লক এবাৰ উঠি যাব লাগে এয়া দাদা ব'লক এতিয়া উঠি যাব লাগে ষ্টেপখিনি দেখিছে নহয় মাটি আৰু ইয়াৰ ব'লক বৰষুণ দি থাকিলে অলপ ৰিস্কি হ'ব
পিছলৈ যাব ন বস্তুটো এতিয়া অকণমান ৰিক্সি আছে এতিয়া ৰ'দ দি আছে ন ইমান ডাঙৰ ডাঙৰ ৰ'দ দিছে উফ ব'লক এনেকৈ উঠি আছোঁ বহুত উঠিব আছে দেখিছে নহয় ওপৰলৈকে এনেকৈ উঠি গৈ আছোঁ চাওক এইটো ৰাস্তাই দি আহিছিলোঁ আমি এইখন কিমিন বিচিছ ব'লক ওপৰলৈ গৈ লওঁ ভাগৰ লাগিছে আহি পাই গ'লোহি গাইছ চাওক ওপৰৰ পৰা তলটো চাওক ৱাহ ভাগৰ লাগি গৈছে উঠি আহি পাই গ'লোহি এইবিলাক ইয়াত দেখিছে টেণ্টটো আছে ইয়াত এটা টেণ্ট আমি এইটো কেবিনতে বহি আছোঁ ব'লক বৈদ্য গৰম ৰ'ব এবাৰ ৰখি লওঁ অলপ বৈদ্য ভাগৰ লাগিছে এই কৈ থকা দাদা কেইজন এইকেইজন দাদা এয়া দাদা আছে আৰু এইফালে এজন দাদা হয় ক'ল্ড ড্ৰিংক লৈ লৈছে এতিয়া খাই লওঁ আৰু বাকী আৰু খাব আছে ন বজাৰ বনাই এতিয়া বজাৰ কৰি আহিছেহে আৰু বনাই দিবলৈ আছে তো অলপ বহিব লওঁ আমি ঠিক আছে অঁ লোকেশ্যনটো কিমিন এইটো এইটো বৰ্ডাৰ ভিলেজ এইটো বৰ্ডাৰ ভিলেজ বুলি কয় আহিব আপোনালোকেও আমি ইয়াৰ পৰা আহি 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 ইয়াত এতিয়া ইয়াত ইমান দূৰৰ পৰা আহিছোঁ আকৌ এখন ৰেষ্টুৰেণ্টলৈ অ' মাই গড তাতে খাব পাৰিলোঁহেঁতেন কিন্তু তাত নেখাই ইয়াতে আহিছোঁ ন মিলিক নেদেখাওঁ হা মিলিক দেখালে থোৰা চা প্ৰব্লেম হৈ যাব পাৰে তো নেদেখাওঁ এই ব্ৰাদাৰ গাৰ্লফ্ৰেণ্ড হয় নেদেখাওঁ সেইকাৰণে এইবাৰ অনুভৱ কেনে আজি অনুভৱ ধুনীয়া একদম একদম ক'ব নাই এক নম্বৰ এই আপোনালোকে যদি অহা নাই ন আহিবই মানে প্লেচটো ভাল লাগিছে কি আল্টিমেট লাগিছে মোৰ কাও হৈ আছে দেই কথাও ক'বৰ কাৰণে থোৰা চা প্ৰব্লেম হৈ গৈছে দিক্কত হৈ গৈছে তো আৰু দেখাই আছোঁ ৰ'ব ইয়াত আহি যাব হা আপোনালোকে ইয়াত টেণ্ট আছে চাওক টেণ্ট আৰু এইটো কেবিনত আমি আছিলোঁ আৰু এয়া এখন বেয়া হৈ আছে একো নাই ভাল কৰি দিব দাদাহঁতে এয়া এটা টেণ্ট আছে এয়া এটা কেবিন আৰু এইটো বনোৱা কুকিং হাউচ দেখিছে প্লেচটো ভাল লাগিছে নাই আপোনালোকে কমেণ্টত ক'ব তো আজি কিমিনৰ ওপৰৰ পৰা কেনেকুৱা লাগিছে এক পাক ঘূৰি দিছোঁ আপোনালোকেও আহিব যোন অহা নাই ভাল পাব প্লেচটো আহি আৰু দাদাহঁত আছে দাদাহঁতক দেখাই আছোঁ ৰ'ব দাদা আছে দাদা মোৰ মানে মানুহ কেইজন আপোনাৰ নামটো দাদা কাকু গগৈ লখিমপুৰৰ নহয় জানো লখিমপুৰৰ ইয়াত কিমিনত মানে এতিয়া ৰেষ্টুৰেণ্ট বনাই আছে দাদা আৰু এইকেইজনো আছে দাদা এয়া এজন দাদা নামটো ডিপু গগৈ দাদা নাম এয়া দুজন ভাই আছে এয়া দুজন এজন আপোনাৰ নাম ভিকু গগৈ আৰু আপোনাৰ কুকিল গোটেইকেইজনৰ লগতে মিলিলোঁ ভাল লাগিলে দাদাহঁতৰ ৰেষ্টুৰেণ্টত আহি যাব আপোনালোকে কিমিন আহিলে ভাল পাব এক নম্বৰ আহিব আপোনালোকে দাদাহঁত বাই বাই অ'কে আকৌ টাইম পালে আকৌ আহি যাম হা বাই তো আজি ওলালোঁ যাবৰ কাৰণে ঘৰলৈ তো কিমিনখন দেখালোঁ আজি ভালকৈ দেখাইছোঁ আজি ৰেষ্টুৰেণ্টখনো দেখালোঁ টি হাউচো দেখালোঁ কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব এতিয়া বলক ঘৰলৈ যাব লাগে আজিলৈ বাই